নমস্কাৰ বন্ধু, আজি আমি জানিম পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৱধানতা। ৰাস্তাত যাওঁতে 1 নম্বৰ প্ৰথমতে আমি ৰাস্তাত খোজ কাঢ়োতে সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িবা। ৰাস্তা পাৰ হওঁতে সোঁৱে বাওঁৱে চাই পাৰ হ'বা। ৰাস্তাত পথ থাকিলে সদায় পথেৰে খোজ কাঢ়িবা। জেব্ৰা চিন থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্ৰা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা। ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা। দুচকীয়া বাহনত উঠোতে হেলমেট পৰিধান কৰিবা। ৰেল ক্ৰছিং পাৰ হওঁতে কি কৰিব লাগে? ৰেল ক্ৰছিংৰ বন্ধ গেট পাৰ হ'বলৈ যত্ন নকৰিবা। ৰেল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰেলপথ পাৰ নহ'বা। ৰেল ক্ৰছিংৰ দুয়োফালৰ গেট নডঙালৈকে ৰেলপথ পাৰ নহ'বা। বাছত যাত্ৰা কৰোঁতে বাছত সাৱধানে উঠিবা। বাহিৰলৈ থুক খেকাৰ নেপেলাবা। হাত ভৰি আৰু মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা। বাছখন সম্পূৰ্ণৰূপে ৰোৱাৰ পিছতহে উঠা নমা কৰিবা। বাছৰ পৰা নামোতে আগ পিছ ভালদৰে চাই ল'বা। যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা। বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।